হেল্ল' গাইজ, আজি গৈ আছোঁ কেশৱ ঘৰত আকৌ। সি বোলে কিবা বনাই আজি স্পেচিয়েল, তাৰ বোলে বাৰ্থডে আজি। তো তাৰ বাৰ্থডেত যাওঁ, কি বনাই চাওঁ। এতিয়া বলক তাৰ ঘৰত। পাই গ'লোঁ কেশৱৰ ঘৰ। কেশৱ কাহা পে হে? এই চাওক, সি এতিয়া কিটচেনত আছে বনাই কেনে। কি বনাই আছা? কি বনাই আছা? আজি বনাই আছো তোমাৰ কাৰণে বাটাৰ পনীৰ। হেপী বাৰ্থডে। থেংক ইউ ভিতৰত আহা না। হেপী বাৰ্থডে। থেংক ইউ। এতিয়া ই আমাৰ কেশৱে আজি এতিয়াতো বাৰ্থডে স্পেচিয়েল কি বনাই চাওঁ। আজি কি বনাবা? আজি তোমাৰ কাৰণে বনাম মই বাটাৰ পনীৰ আৰু পিঁয়াজৰ পৰঠা। আজি মোৰ কাৰণে বনাব ই বাটাৰ পনীৰ আৰু পিঁয়াজৰ পৰঠা। দে বলক। এতিয়া তুমি জানাই ক'ত যাবলগীয়া আছে। এই কিটচেনত যাব লাগে, ক'ত যাব লাগে। বলক আহক কিটচেনত। কেশৱ এতিয়া কি বনাবা? বাটাৰ পনীৰ। বাটাৰ পনীৰ বনাওঁ। বাটাৰ পনীৰৰ কাৰণে মেইন ইনগ্ৰিডিয়েণ্ট তাৰ গ্ৰেভিটো হয় মাখনি গ্ৰেভি। মাখন গ্ৰেভি। মাখন গ্ৰেভি। তো বলক এতিয়া গ্ৰেভিটো বনাব। বাটাৰ পনীৰ গ্ৰেভিটো বনাবৰ কাৰণে কি লাগে চাওঁ ন। ফাৰ্ষ্ট লাগিব আপোনাৰ পিঁয়াজ কেইটা? পিঁয়াজ দুটা লাগে, বাকী তিনিটা মই নেক্সট ৰেচিপিৰ কাৰণে থৈ দিছোঁ। নেক্সট তিনিটা মানে আপোনাৰ পৰঠাৰ কাৰণে থৈ দিছে। ইয়াত দুটা পিঁয়াজ, তিনিটা বিলাহী, ৰচুন আছে, আদা আছে, আৰু এইটো কাজু। এইটো কি? কাজু লাগিব। সেইটো হয় মগজ, এইটো হ'ল মানে মেলন চিড। এইটো মগজ, কাজু আৰু তেজপাত লাগিব, চিনেমন, ডালচিনি লাগিব, ডালচিনি, এইটো ষ্টাৰ এনিজ বুলি কয়। এইটো অসমীয়াত নাম নাজানো এইটো বাৰু, চকৰি ফুল নে কি ফুল বুলি কয় এইটো। কিবা ফুল টাইপ হয় এইটো বোলে হেৰি আহে ইয়াত, মানে কি ফ্লেভাৰ এটা আহে ন। তাৰপিছত আৰু লাগিব লং, ইয়াতে লাগিব লং লাগিব, আৰু কাশ্মীৰী মিৰ্চ লাগিব পাউডাৰটো, কস্তুৰী মেথি। এইটো কস্তুৰী মেথি। এইটো মানে আপোনাৰ হেৰি হয়, মেথিৰ পাতটো গুড়া শুকাই কিনে গুড়া কৰে ন, এইখিনি হয় কস্তুৰী মেথি। আৰু সেইটো নাটমেগ। এইটো হ'ল আপোনাৰ জায়ফল। এইটো আপোনাৰ জায়ফল লাগিব এটা, আৰু আপোনাৰ লাগিব মৌ লাগিব, আৰু নমক যিবিলাক, আৰু আপোনাৰ নিমখ লাগিব, আৰু বেছি বস্তুখিনি জলকীয়া। তে বলক আহক এইখিনি বনাওঁ। লাগিব পিঁয়াজ কাটো। এতিয়া এইখিনি কাটা হৈ গ'ল। এতিয়া কি লাগিব? পিঁয়াজ, ৰচুন আৰু আদা ন। আদাখিনি এতিয়া গিলাচ খুন্দিব লাগিব। তো এতিয়া ৰচুন আৰু আদাখিনি খুন্দে। এতিয়া চাওক, এতিয়া যিমান শুকান মছলা আছে এতিয়া এইখিনি তেল নিদিয়াকৈ অনলি আপোনাৰ ৰ'ষ্ট কৰিব লাগে, ড্ৰাই ফ্ৰাই কৰিব লাগে মানে। অ'কে, ড্ৰাই ৰ'ষ্ট কৰিব লাগে। এইটো ডালচিনি, জিৰা, লং, আৰু এইটো কি তেজপাত, আৰু এইটো আপোনাৰ ফুলৰ নিচিনা কি নাজানো, এইটো কি বুলি কৈছিলে? এইটো ষ্টাৰ এনিছ। এইটো হ'ল ষ্টাৰ এনিছ। এইখিনি মছলা ৰ'ষ্ট কৰিলে। এতিয়া কেৰাহী পাতিলে, যে ইয়াত তেল দিলে, তেলখিনি গৰম কৰিব লাগিব ন। তেল গৰম হ'ল, এতিয়া ডালো ইয়াত পিঁয়াজ। এতিয়া পিঁয়াজখিনি আপোনাৰ ভাজিব লাগিব অলপ। এই পিঁয়াজৰ লগত তেজপাতটো দি দিওঁ। তেজপাতটো এতিয়াই ভাজি কিনে ৰ'ষ্ট কৰি কিনে থৈ দিছোঁ। এইটো চাওক কিমান এনেকুৱা হ'ল। আপোনাৰ এতিয়া তেজপাতখিনি, ভাজা তেজপাতখিনি এতিয়া দিব লাগিব তাতে। পিঁয়াজ এইটোও দি আছোঁ। এতিয়া দিব লাগিব আপোনাৰ এনিছ আৰু ডালচিনি, আৰু এইটো ষ্টাৰ এনিছ, চক্ৰী ফুলটো দিব লাগিব এতিয়া ইয়াতে।
মানে আপোনাৰ দুটা আঙুলি যিমান আহে নিমখ সিমানখিনি দিব ইয়াত। এইটো কৰিলে আপোনাৰ কুকিং প্ৰচেছটো ফাষ্ট হৈ যায়। এই পিঁয়াজবিলাক সোনকালে অলপ পিঁয়াজবিলাক মানে সোনকালে হেৰি হয় ন, ফ্ৰাই হয়। এনেই কিমান টাইম এইটো ফ্ৰাই কৰিব লাগিব? যেতিয়ালৈকে গল্ডেন ব্ৰাউন হৈ যায় তাৰপিছত আমি ইয়াত দিম বিলাহীবিলাক। এইটো যেতিয়া গল্ডেন ব্ৰাউন হৈ যাব অলপ, তেতিয়া আপোনাৰ বিলাহীখিনি দিব। অ' কি মজাত পিঁয়াজখিনি কৰি আছে, ইমান ধুনীয়া গোন্ধ আহিছে। কিয় কাৰণে? এই চাৰ ইনিছৰ কাৰণে ইয়াত যিমান মছলা চছলা দিছোঁ সেইবিলাক মছলাৰ পৰা এইটো স্মেল আহি আছে। অ' মানে আপোনাৰ যিখিনি মছলা দিলে ন, সেই মছলাখিনিৰ পৰা এই স্মেলটো আহি আছে। মানে সঁচাকৈ কৈছোঁ, ইমান ধুনীয়া লাগে, মাংস লাগিছে। কিন্তু আজি তুমি ভেজ খানা খাবা। ভেজ খানা খাম, কিন্তু লাগি আছে কি চিকেন। বহুত ভাল। তো এতিয়া বলক এইখিনি কৰি আছে, তো বাকী চাই যাওঁ কেনেকৈ কৰে। তো ভিডিঅ'টো চাই থাকক ভালকৈ, তেতিয়াহে আপোনালোকে বনাব পাৰিব, হয় নহয়? হয়নে? এতিয়া বলক আহক। এতিয়া ইয়াত ঢালিব বিলাহী। পিঁয়াজ ভজা হ'ল, এতিয়া বিলাহী দিব। এতিয়া বিলাহীখিনি দিলে এতিয়া কি কৰিব লাগিব? লগাব লাগিব ন, এইটো মানে গলি যাব লাগিব ন। আকৌ ইয়াতো অলপ নিমখ দিম, কাৰণ আগতে কৈছোঁ। এতিয়া ইয়াত আকৌ নিমখ দিব লাগিব অলপ। কিমান? 1 চুটকি। অলপ দুটা আঙুলি যিমান আহে সিমানখিনি নিমখ দিব। অ'কে, ঠিক আছে। আপোনালোকে খালি কি খাই ভাল পায় আৰু কি খাব বিচাৰে, কি শিকিব বিচাৰে, তো কমেণ্ট বক্সত জনাই দিব। সেই ডিছটোৰ নাম আমাৰ কেঁচুৱে বনাব, আমি দেখাম। আৰু আমাৰ যি যি বস্তু বনাওঁ সেই বস্তুখিনি আপোনালোকে ঘৰত বনাই ট্ৰাই কৰি চাব। কেনেকুৱা লাগিলে আপোনালোকে ক'ব, কমেণ্ট বক্সত ক'ব। আৰু ইনষ্টাগ্ৰামতো মানে ফটো ক্লিক কৰি দি দিব, তেতিয়া আমাৰ ভাল লাগিব। আৰু যদি আমি পাৰোঁ আপোনাৰ ফটোখন আমাৰ ইনষ্টাগ্ৰামেদি আপলোড দিম, ঠিক আছে? কি দিলা? এই বিলাহীটো হ'ল। বিলাহীটো হ'ল ইয়াত। ইয়াত মই দিলোঁ জিৰা আৰু লং, যিখন আমি ৰ'ষ্ট কৰি থৈ দিছিলোঁ সেইবিলাক ইয়াত দিলোঁ। আৰু ইয়াত যাব কেঁচাও। নাটমেগ। কি মজা লাগিছে। এতিয়া আপোনাৰ ইয়াত অলপ কটুকচ কৰি দিব, অলপমান, বেছি নহয়, অলপমান দিব। বহুত কম লাগে সেইটো নাটমেগ, কাৰণ নাটমেগৰ এইটো জাইফল দেই। হয়, এইটো জাইফল। জাইফল দিব আপোনাৰ, অলপমান দিব। বহুত কটুকচ টেষ্ট হয়, সেইকাৰণে সেইটো বহুত অলপ লাগে। অলপ দিছোঁ ইয়াত। আপোনাৰ আদা ৰচুনখিনি মানে খুন্দিছিলে যে, সেইখিনি দিলে। আদা ৰচুন খুন্দাখিনি দিলে। কাজু 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 কেইটামান দিবা। ভাই যিমান মন কৰিব সিমান দিম। কাজু যিমান দিয়ে আপোনাৰ সিমান টেষ্ট হ'ব। না তেনেকুৱা নাই, মানে লিমিট আছে। অ'কে, আপোনাৰ হেৰিমান 10টামান দি দিব কাজু। কাজু দিলে, এতিয়া কাজুৰ পিছত চাৰ মগজ, মানে মগজ। এতিয়া মগজ দিব, মগজ। আপোনাৰ মগজ দিলে, আপোনাৰ মগজ দিব আপোনাৰ 10 গ্ৰামমান দিলে হ'ব চাগে। 10 গ্ৰামমান মগজ দিব, 10টামান হেৰি দিব আপোনাৰ কাজু দিব, অলপ তেনেকৈ লৰাব। আৰু কিমান টাইম লাগিব? নাই, গ্ৰেভিটো ৰেডি হ'বলৈ। এতিয়া এইখিনি আপোনাৰ 2-3 মিনিটমান আৰু এনেকৈ লৰাব লাগিব। লৰাই কিনে এইখিনি আকৌ আপোনাৰ মিক্সাৰত যাব, গ্ৰাইণ্ডাৰত যাব, তাতে আপোনাৰ এইখিনি পেষ্ট হ'ব ন। অ'কে, এতিয়া কালাৰৰ কাৰণে আপোনাৰ হালধি দিলে, হালধি কিমান? অলপ আধা চামুচতকৈ অকণমান কম দিব, হৈ যাব। ইয়াত দিব আপোনাৰ কাশ্মীৰী জলকীয়া পাউডাৰ। কাশ্মীৰী জলকীয়া এইটো অলপ কালাৰৰ কাৰণে হয়, এইটো ইমান আপোনালোকেতো অলপ দিব, অলপমান দিব এইটো। এতিয়া এইখিনি অলপ লৰাই কিনে এতিয়া গ্ৰাইণ্ডাৰত দিব লাগিব। য়েছ। এই পিঁয়াজ কাটি আছে আপোনাৰ পিঁয়াজৰ পৰঠাৰ কাৰণে, এই পেষ্টটো হ'ল। এতিয়া আপোনাৰ এইখিনি গ্ৰাইণ্ডাৰত দিম, দি কেনে একদম মিহিকৈ পেষ্ট কৰি ল'ম, হয়নে? অলপ পানী দিব লাগিব। অকণমান পানী দিলে আপোনাৰ হ'ল। এইখিনি মিক্সিত দিছিলোঁ, হেৰি গ্ৰাইণ্ডাৰত দিছিলোঁ, এইখিনি চাওক ইমান ধুনীয়া পেষ্ট হৈছে। আপুনি মানে এইটো একদম স্মুথ হৈ গৈছে। ইয়াত অকণমান আপোনাৰ হেৰি থাকিব পাৰে, সৰু সৰু পাত থাকিব পাৰে। এতিয়া এইখিনি কি কৰিব, তাৰ কাৰণে মোৰ এইটো চাটনি আছে, এইটো দি মই এইটো চাইম। এতিয়া এইখন চেকনি দি এইখিনি চেকিব, এইখিনি চেকি আছে। পেষ্ট হ'ল। এতিয়া পানী এতিয়া 2
কিমান পানী ঢালিলে 2 কাপ পানী এইখিনি চেকিলে চেকাৰ পিছত আপোনাৰ 2 কাপ পানী ঢালিলে পানী ঢালি কিনে গৰম কৰি ল'ব ন এতিয়া তাৰপিছত ইয়াত ক্ৰীম যাব কিবা কিবি বহুত অ'কে এতিয়া এইখিনি এতিয়া এইখিনিতে দিব আপোনাৰ মৌ আপোনাৰ 1 চামুচ দিলে হৈ যাব মৌটো কিহৰ কাৰণে দিয়ে অলপ চুইট কৰিবৰ কাৰণে কাৰণ ইয়াত বিলাহী আছে আৰু জলকীয়াবিলাক আছে তো টেষ্টটো বেলেঞ্চ কৰি দিয়ে মুড়ি অ'কে এতিয়া মানে আপোনাৰ মৌটো দি দিলে অলপমান টেষ্ট অলপ ভাল হৈ যায় কাৰণ আপোনাৰ ইয়াত বহুত বিলাহী দিয়া যায় অলপ টেঙা টেঙা হ'ব তো এইখিনিত অলপ আপোনাৰ মিঠা টেষ্টটো আহিব তো আপোনালোকে 1 চামুচ ইয়াতে মৌ দিব এতিয়া আপোনাৰ ইয়াত দিব লাগিব কস্তুৰী মেথি কস্তুৰী মেথি মিন্স আপোনাৰ মেথি পাতৰ গুড়া শুকান গুড়া আপোনাৰ এইটো 2 মিনিট ৰাখিলোঁ এনেকৈ গৰম কৰি গেছটো কমাই দিব 2 মিনিট হ'ব এনেকৈ এতিয়া আপোনাৰ পনীৰখিনি কাটি ল'ব ডাঙৰ ডাঙৰ পিচ ৰাখি আছোঁ অলপ ডাঙৰকৈ দিব ভাল লাগিব পিচকেইটা এইখিনি আপোনাৰ কৰিব লাগিব অলপ ফ্ৰাই একদম লাইট ফ্ৰাই কৰিব অ'কে চাওক এইটো লাইট ব্ৰাউন হৈ গ'ল এতিয়া ইয়াৰ পৰা আপোনালোকে উঠাই কেনে ডাইৰেক্ট গ্ৰেভিত দি দিব গ্ৰেভি ফালে গৰম হৈ আছে একদম এইখিনি আপোনালোকে ফ্ৰাই হোৱালৈকে এইখিনি একদম কম জুইত গ্ৰেভিখিনি বইল কৰি থৈ দিব আৰু এতিয়া দিব আপোনাৰ দি আছে এইবিলাক পনীৰ তাতে দি আছে পনীৰ ডালাটো হ'ল ইয়াত এতিয়া লাগিব বাটাৰ এতিয়া পনীৰখিনি দি কিনে আপোনালোকে 5 মিনিট লৰাব একেবাৰে কম জুইত এতিয়া আমি দিম ইয়াতে বাটাৰ सब फूड ब्लॉगर का सबसे इम्पोर्टेंट चीज़ बटर अमूल बटर अमूल दूध पीता है इंडिया अमूल बटर नहीं पीता है वो खाता है ओके এতিয়া এইখিনি বাটাৰটো গলাৰ পিছত আপোনালোকে এইটো বন্ধ কৰি দিব গেছটো বন্ধ কৰি দিব বাছ এইটো আপোনালোকৰ ৰেডি বাটাৰ পনীৰ ৰেডি তো এতিয়া এইখিনি কৰি আছে আপোনাৰ পৰঠাৰ কাৰণে আৰু পিঁয়াজৰ পৰঠাৰ কাৰণে পিঁয়াজখিনি কি আছে ইয়াত পিঁয়াজ আছে এই জলকীয়া আছে আদা আছে আৰু চিকেন মছলা আছে অলপ চিকেন মছলা দিছোঁ ফ্লেভাৰৰ কাৰণে আৰু সেইটো আছে ধনিয়া অ'কে এতিয়া আহক ইয়াৰ হেৰিখিনি হ'ল বাটাৰ পনীৰখিনি হৈ গ'ল আৰু আপোনাৰ এতিয়া পিঁয়াজ পৰঠাৰ কাৰণে পিঁয়াজখিনি ৰেডি আছে এতিয়া ই কৰিব আটা মাৰিব এতিয়া কেঁচবে কৰি আছে আটা ল'লে আটাখিনি মাৰিব এতিয়া আটাখিনি মাৰিব দিয়ক তাৰপিছত এতিয়া ইয়াৰ আটা মাৰা হৈ গ'ল এতিয়া পিঁয়াজখিনি ৰুটিখিনি বেলিছে বেলি কিনে মাজত সোমাই কিনে বেলি কিনে এনেকৈ থৈছে ইয়াত আহিলে পৰঠা ইয়াত পৰঠা হৈ গ'ল বাটাৰ পনীৰ হ'ল পৰঠা হ'ল হৈ গ'ল এতিয়া আপোনাৰ লাষ্ট টাইমত আপোনাৰ দি দিব অলপ ক্ৰীম কি মজা লাগিছে এতিয়া পৰঠা হৈ গ'ল চব ৰেডি তো এনেকৈ বনাই এইখিনি ডিছ বনাই চাব হ'ব আৰু এইখিনি বনাই কিনে চাব এতিয়া এইখিনি খাওঁ বাই বাই টাটা